Welcome back to my YouTube channel, Right to Education. দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সন্মুখত অসমীয়াৰ পদ্যাংশৰ 5টা লেসনৰ ইম্পৰ্টেন্ট কুৱেশ্যনসমূহ ডিসকাস কৰিবলৈ ওলাইছো। তোমালোকে গোটেইখিনি কমপ্লিট কৰাৰ আগতে এই কুৱেশ্যনসমূহ নিশ্চয় এবাৰ কৰি হলেও পঢ়ি যাবা। এই কুৱেশ্যনসমূহ তোমালোকৰ পৰীক্ষাত নিশ্চয় কমন পৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। প্ৰথমটো লেসন আছে বৰগীত। বৰগীতৰ ইম্পৰ্টেন্ট কুৱেশ্যনসমূহৰ ভিতৰত তোমালোকে 1 মাৰ্কৰ কুৱেশ্যনৰ ভিতৰত চাবা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? হনক সনন্দ যোগী যাহাকো ধিয়ায়। হনক সনন্দ যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে। 3 নম্বৰত তোমালোকে চাবা মৌপাক মানে কি? 4 নম্বৰত চাবা নামঘোষাৰ আন এটা নাম কি? আৰু 5 নম্বৰ কুৱেশ্যন বৰগীতটি কি ৰাগত বন্ধা আছে? এইকেইটা তোমালোকে 1 নম্বৰী কুৱেশ্যন চাবা। তাৰ পিছত 2 নম্বৰী কুৱেশ্যনৰ ভিতৰত আছে বৰগীতৰ দুটা লক্ষণৰ বিষয়ে লিখা। এইটো মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন, এইটো তোমালোকৰ পৰীক্ষাত কমন পৰিবই। তাৰ পিছত 4 মাৰ্কৰ কুৱেশ্যনৰ বাবে এটা ব্যাখ্যা চাবা। সহস্ৰ বয়নে যা নপন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। এই ব্যাখ্যাটো চাই ল'বা তোমালোকে বৰগীতৰ পৰা। আৰু পাঠভিত্তিক গ্ৰামাৰৰ পৰা চাবা শব্দকেইটাৰ আধুনিক ৰূপ লিখা। নপান্ত, ভৈলহু, তুমি সে আৰু ক হয়। এইকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন তোমালোকে বৰগীত লেসনটোৰ পৰা চাই ল'বা ভালকৈ। সেকেন্ড লেসনটো আছে জিকিৰ। জিকিৰ পাঠটোৰ 1 নম্বৰী কুৱেশ্যন হিচাপে পঢ়িবা জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে? আজান ফকীৰৰ আচল নাম কি? জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? কুতুব শব্দৰ অৰ্থ কি? আৰু মুমিন শব্দৰ অৰ্থ কি? এইকেইটা 1 মাৰ্কৰ কুৱেশ্যন হিচাপে পঢ়ি ল'বা। আৰু 2 মাৰ্কৰ কুৱেশ্যনত আছে জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? এই কুৱেশ্যনটো তোমালোকে 2 মাৰ্কৰ হিচাপে বনাই মুখস্থ কৰি ল'বা। এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেন্ট হয়। এতিয়া 3 মাৰ্কৰ কুৱেশ্যনত আছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰি তালি যেনে হালে হৰৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। ভাৱ বিশ্লেষণ এটা আহিবই পৰীক্ষাত, তো এইটো 3 মাৰ্কৰ কুৱেশ্যন হিচাপে পঢ়ি ল'বা তোমালোকে। আৰু 4 মাৰ্কৰ কুৱেশ্যন হিচাপে আছে এটা ব্যাখ্যা। হজাৰ মইনাটিৰ অনেক যুৱতী দেওমাৰি পাৰ হলে এৰিলে পীড়িতি। এই কুৱেশ্যনটো 4 মাৰ্কৰ আহিব পাৰে। আৰু পাঠভিত্তিক গ্ৰামাৰ হিচাপে পঢ়িবা সমাৰ্থ শব্দ, অগ্নি, পানী আৰু পীড়িতি। এই কুৱেশ্যনখিনি তোমালোকে জিকিৰ পাঠটিৰ পৰা কমপ্লিট কৰি ল'বা। লেসন 3ত আছে প্ৰশস্তি। প্ৰশস্তি পাঠটোৰ পৰা তোমালোকে ইম্পৰ্টেন্ট কুৱেশ্যনবিলাকৰ ভিতৰত 1 মাৰ্কৰ কুৱেশ্যন ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? প্ৰশস্তি শব্দৰ অৰ্থ কি? প্ৰশস্তি কবিতাটোত কাক অমৃতৰ সন্তান বুলি কৈছে? ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি কিয় কোৱা হয়? এই কুৱেশ্যনটো HSLCত 2022ত আহিছিল। আৰু ৰঘুনাথ চৌধুৰী কোন কেইখন কাকতৰ লগত জড়িত আছিল? ৰঘুনাথ চৌধুৰী কোন যুগৰ কবি? এইটো 2020ত আহিছিল। তো এই কুৱেশ্যনবিলাক চাই ল'বা 1 মাৰ্কৰ কাৰণে। আৰু 2 মাৰ্কৰ হিচাপে ৰঘুনাথ চৌধুৰীৰ কেইখনমান কবিতা পুথিৰ নাম লিখা, ৰঘুনাথ চৌধুৰীৰ গল্পপুথি দুখনৰ নাম লিখা, আৰু কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা। এই কুৱেশ্যন 3টা চাই ল'বা 2 মাৰ্কৰ হিচাপে। আৰু 4 মাৰ্কৰ হিচাপে আছে উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী, কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। এই কুৱেশ্যনটো 4 মাৰ্কৰ কুৱেশ্যন হিচাপে পঢ়ি ল'বা তোমালোকে। আৰু প্ৰশস্তি পাঠটোৰ পাঠভিত্তিক গ্ৰামাৰৰ ভিতৰত চাবা বাক্য ৰচনা, দক্ষ দিশ আৰু জৰাজীৰ্ণ। এই দুটা বাক্য ৰচনা চালেই হ'ব ইম্পৰ্টেন্ট। আৰু সমাৰ্থ শব্দৰ ভিতৰত তৰু, অভিযান আৰু ধ্যানী। এইকেইটা চাই ল'বা। 4 নম্বৰ লেসনটোত মই অসমীয়া। এই লেসনটো বহুতেই ইম্পৰ্টেন্ট হয়। তো ইয়াৰ 1 মাৰ্কৰ কুৱেশ্যন হিচাপে তোমালোকে চাবা মই অসমীয়া কবিতাটিৰ কবি কোন? 2 নম্বৰত আছে সৈয়দ আব্দুল মালিকৰ এখনি গল্পপুথিৰ নাম লিখা। 3 নম্বৰত আছে লুইতৰ পাৰত গালো দৃপ্ত উৎসাহত আপোনাৰ বিজয়ৰ গান, কোনে বিজয়ৰ গান গাইছিল? আৰু 4 নম্বৰত আছে অসমৰ হেংদাং ক'ত জিলিকিছিল? আৰু 5 নম্বৰত আছে অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? এইকেইটা কুৱেশ্যন তোমালোকে 1 মাৰ্কৰ বাবে চাবা। আৰু 3 মাৰ্কৰ বাবে এটা কুৱেশ্যন চাবা
অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা এই কুৱেশ্যনটো তোমালোকে 3 মাৰ্কৰ বাবে চাবা এইখিনি আছিল কুৱেশ্যন আৰু পাঠভিত্তিক গ্ৰামাৰৰ ভিতৰত চাবা ব্যাত বাক্য ভাঙি সমাসৰ নাম লিখা স্বৰ্ণপুৰী আৰু মুক্ত গীত আৰু বিপৰীত শব্দ লিখা চাবা গৌৰৱ স্বাধীনতা সপোন আৰু মৰণ এইখিনি আছিল মই অসমীয়া কবিতাটিৰ কুৱেশ্যন আনসাৰ আৰু গ্ৰামাৰ এতিয়া আহিছো আমি 5 নম্বৰ লেসনলৈ 5 নম্বৰ লেসনত কি আছে দৃশ্যান্তৰ কবিতাটোৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন হিচাপে চাবা কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল হৰিকৃষ্ণ ডেকাই কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হৰিকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি আৰু দৃশ্যান্তৰ শব্দৰ অৰ্থ কি এইকেইটা কুৱেশ্যন তোমালোকে 1 মাৰ্কৰ বাবে চাবা আৰু 3 মাৰ্কৰ কুৱেশ্যন হিচাপে এটা কুৱেশ্যন চাবা বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল এই কুৱেশ্যনটো 3 মাৰ্কৰ হিচাপে চাবা 4 মাৰ্কৰ কুৱেশ্যনৰ ভিতৰত চাবা ব্যাখ্যা কৰা এই কংক্ৰিটৰ হাবিখনত তেওঁক আৰু বিচাৰি নাপালো এইটো ব্যাখ্যা হিচাপে চাবা 4 মাৰ্কৰ বাবে আৰু মূলভাৱ দুটা চাবা তোমালোকে কবিতাৰ পৰা এটা দৃশ্যান্তৰ আৰু এটা মই অসমীয়া এই দুটা মূলভাৱ চালে তোমালোকৰ মেট্ৰিক পৰীক্ষাত নিশ্চয় কমন পৰিব তো এই দুটা মূলভাৱ তোমালোকে ভালদৰে কণ্ঠস্থ কৰি ল'বা আৰু দৃশ্যান্তৰ কবিতাটোৰ পাঠভিত্তিক গ্ৰামাৰৰ ভিতৰত চাবা বিপৰীত শব্দ কেঁচা গধূলি ৰূপ আৰু সমাৰ্থক শব্দৰ ভিতৰত চাবা জোন তৰা আৰু উভতি এইখিনি আছিল তোমালোকৰ পদ্যাংশৰ ভিতৰত কুৱেশ্যন আনসাৰসমূহ সকলোৱে ভালদৰে পঢ়িবা তোমালোকৰ নিশ্চয় কমন পৰিব এইখিনি আছিল পদ্যাংশৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ সকলোৱে সলভ কৰি ল'বা নেক্সট অন্য এটি ভিডিঅ'ত গদ্যাংশৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিম